আৰু উপস্থিত মোৰ সন্মানীয় শিক্ষকবৃন্দ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সকলো জ্ঞাত যে কালি আমাৰ মাজৰ পৰা আমাৰ অসমৰ এগৰাকী সুযোগ্য সন্তান তথা আমাৰ সকলোৰে অসমবাসীৰ সাৰ্থক বুলি যাক কোৱা হয় জুবিন দা আমাৰ মাজৰ পৰা বিদায় লয়। সেই সাগৰ খেল মনৰ অধিকাৰী ব্যক্তিগৰাকীৰ বিয়োগত আমি সঁচাকৈ বহু মৰ্মাহত হৈছোঁ আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি আজি বিদ্যালয়ত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ প্ৰথমতে হাত ধৰিব আমাৰ বিদ্যালয়ৰ অধ্যক্ষ ছাৰে। তেখেতক এই অনুষ্ঠানটোলৈ আগবঢ়াই আনিবলৈ মই প্ৰবজ্যোতি শৰ্মা ছাৰক অনুৰোধ জনালোঁ।